নমস্কাৰ, মই চিন্ময়। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভালেই। আজি মই আপোনালোকলৈ ৰিবন এম্ব্ৰইডাৰী কৰা এযোৰ মেখেলা চাদৰ লৈ আহিছোঁ আৰু মেখেলা চাদৰযোৰ হৈছে এইযোৰ মই পিন্ধিয়ে আছোঁ আৰু এখন চাদৰ আৰু চাদৰখনত মই এনেকৈ সন্মুখত এনেকৈ হেভিকৈ দিছোঁ আৰু কাপোৰযোৰো মই কেনেকৈ কৰিলোঁ ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মই কেনেকৈ কৰিছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু কাপোৰযোৰ কেনে পালে শেষত কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰিব। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এতিয়া য়েল্লো কালাৰ চাদৰখন লৈছোঁ আৰু এখন বোৱা চাদৰ হয়। ইয়াতে মই এতিয়া কলমেৰে এনেকৈ ফুলবোৰ আঁকি লৈছোঁ, হেভিকৈ দিম মাজভাগত। আৰু এইটো মজলীয়া টাইপৰ ৰিবন, ৰেড কালাৰ, ব্লু কালাৰ, ব্লেক কালাৰ আৰু গ্ৰীণ কালাৰ আৰু এনেকৈয়ে এইকেইটা কালাৰে দিম। এয়া ফুলবোৰ আঁকি লৈছোঁ এনেকৈ আৰু এখন বোৱা চাদৰ হয়। আৰু ইয়াতে মই ৰেড কালাৰৰ এপাহ ৰিবন কৰিলোৱে আৰু এপাহ এতিয়া আপোনালোকক কৰি দেখুৱাম। কৰিবলৈও বহুত সহজ। এনেকৈ বেজীটো লৈ বেজীটো এফালে উলিয়াই দিলেই হয়। মই চাৰ্কল দি এনেকৈ আঁকি লৈছিলোঁ, তেতিয়া কৰিবলৈ বহুত সহজ হয়। আৰু বাকী বেলেগ এম্ব্ৰইডাৰীতকৈ এই ৰিবন এম্ব্ৰইডাৰী কৰাটো বহুত সহজ আৰু বহুত সময়ো কম লাগে, বহুত সোনকালেও হয়। আপোনালোকে এনেকৈ কৰিব পাৰে আৰু দেখিবলৈ খুব ধুনীয়া লাগে, জিলিকি পৰে ৰিবনটো। আৰু এইটো মই মজলীয়া টাইপৰ ৰিবনটো লৈছোঁ। ইয়াতকৈ সৰু ৰিবন এটাও আছে আৰু ইয়াতকৈ ডাঙৰো আছে। আৰু এয়া মোৰ চাৰিপাহ এনেকৈ ৰেড কালাৰ কৰি হৈছেগৈ আৰু এয়া লাষ্টৰ পাহ মই এনেকৈ কৰি আছোঁ, এনেকৈ সোমোৱাইছোঁ, আকৌ মাজভাগত সোমোৱাই দিছোঁ, দাঁতিত উলিয়াইছোঁ আৰু মাজভাগত সোমোৱাই দিছোঁ। এনেকৈ কৰি গোটেই ফুলপাহ কৰি গৈছোঁ আৰু ডাঙৰ চাৰিপাহ দিছোঁ আৰু তাৰ কিনাৰে কিনাৰে সৰু সৰু চাৰ্কল কৰি মই আঁকি দিছোঁ। তাতো মই এনেকৈ ৰিবন দি দিম, ব্লেক কালাৰ দিম আৰু ব্লু কালাৰ দিম। তেনেকৈ ধুনীয়াকৈ মিলি যাব আৰু তেতিয়া কেনেকৈ দিওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ, লাষ্টত গম পাবই। এয়া এতিয়া মোৰ ৰেড কালাৰ ডাঙৰ চাৰিপাহ হৈ গ'ল আৰু তাৰ কিনাৰতে মই সৰু সৰু চাৰ্কল আঁকি লৈছিলোঁ। তাত এতিয়া মই ব্লেক কালাৰ ৰিবনটোৱে এনেকৈ সৰু সৰুকৈ ফুল বনাই দিছোঁ। ছেম একেই ধৰণেই মই ৰিবনটো দি ফুলপাহ বনাইছোঁ, এবাৰ উলিয়াইছোঁ, এবাৰ সোমোৱাইছোঁ এনেকৈ আৰু এবাৰ ধুনীয়া ফুলৰ আকৃতি লৈ লয় আৰু বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু এনেকৈ মই কৰি গৈ আছোঁ আৰু মই এনেকুৱা এযোৰ কাপোৰ বৰষাৰণী বায়ে পিন্ধা দেখিছিলোঁ আৰু তেতিয়াই ভাবিছিলোঁ ময়ো নিজৰ কাৰণে এনেকুৱা এযোৰ কাপোৰ বনাই ল'ম বুলি। সেয়ে বনালোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ক'লাৰ এপাহ মোৰ ফুল বনাই হৈ গ'ল। তাৰপাছত এয়া মই গোটেইকেইপাহ এনেকৈ ফুল দি ল'লোঁ, তাতে ব্লু কালাৰৰ ফুলো দি ল'লোঁ, ব্লেক কালাৰ ফুল, এনেকৈ সকলো কালাৰৰ ফুল মই এনেকৈ দি ল'লোঁ। আৰু তাৰপাছত মই এতিয়া গ্ৰীণ কালাৰ আৰু পাতবোৰ দিম আৰু হোৱাইট কালাৰৰ মই ঠাৰিবোৰ দিম, এনেকৈ দি যাম। আৰু এয়া মই এতিয়া ফ্ৰেমটো খুৱাই ল'লোঁ। এতিয়া মই ঠাৰিবোৰ দিম, ঠাৰিডাল দিবলৈ মই এয়া হোৱাইট কালাৰ এয়া সৰু সৰু ৰিবনটো লৈছোঁ আৰু এটা বগা গুলি লৈছোঁ, বেজী গুলি। আৰু এনেকৈয়ে মই ঠাৰিবোৰ দি যাম, আপোনালোকে চাই যাব আৰু মই সম্পূৰ্ণকৈ দেখুৱাই থাকিম আপোনালোকক। আৰু এনেকৈ এতিয়া মই বেজীটোত ৰিবনডাল লগাই সোমোৱাই ল'লোঁ। ঠাৰিডাল যিহেতু মই আঁকিয়ে লৈছিলোঁ লতা ফুলডাল, সেয়ে আৰু এনেকৈ পকাই আকৌ এনেকৈ মই ঠাৰিডালৰ গুৰিত, ফুলপাহৰ গুৰিত আকৌ এনেকৈ সোমোৱাই দিলোঁ। আৰু তাৰপাছত এতিয়া মই এয়া বগা গুলি ডাল ল'লোঁ আৰু বেজীৰ সহায়ত এতিয়া মই চিলাই এনেকৈ ইয়াত লগাই দিছোঁ এডাল ঠাৰিডাল।
এনেকৈ কৰিছোঁ ভিডিঅ'ত দেখুৱাৰ দৰে গতিকে আপোনালোকে ভিডিঅ'টো চাই গ'লে ধৰিব পাৰিবই মইনো কেনেকৈ কৰিছোঁ বহুত চিম্পল আৰু উজুৰ এনেকৈ কৰিবলৈ বেছি সময়ো প্ৰয়োজন নাই আৰু মই এনেকৈ কৰিছোঁ বহুতে চেইন চিলাইও কৰি দিয়ে মই কিন্তু চেইন চিলাই কৰা নাই মই এনেকৈ পকাই পকাই দিয়ে এনেকৈ গুলি সূতাৰে এনেকৈ চিলাই দিছোঁ এনেকৈ বহুত ধুনীয়া লাগে দূৰলে তুমি উশাহলৈ যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব এফালে এতিয়া মোৰ ডালকেইটা দি হৈ গ'ল আৰু ইয়াতে মই গ্ৰীণ কালাৰ ৰিবনটো লৈছোঁ আৰু ইয়াতে মই পাত দিম আৰু আপোনালোকক অকণমানে দেখুৱাইছোঁ সম্পূৰ্ণকৈ দেখুওৱা নাই তেনেকৈ দেখুৱালে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব কাৰণ মই একেদিনাখনিয়ে মই কাপোৰযোৰ কমপ্লিট কৰা নাই মোৰ প্ৰায় 15-20 দিনমান লাগিছিলে কাপোৰযোৰ কমপ্লিট কৰোঁতে গতিকে সিমানটো ভিডিঅ' কৰি আপোনালোকক দেখুৱালেতো ভিডিঅ'টো মোৰ বহুত দীঘলীয়া হৈ যাব সেয়ে মই খুব স্পীডত দেখুৱাইছোঁ আৰু অকণ দেখুৱাইছোঁ গতিকে আপোনালোকে আইডিয়া কৰি ল'ব পাৰিছে চাগৈ মই কেনেকৈ কৰিছোঁ আৰু এনেকৈ এতিয়া মই গ্ৰীণ কালাৰ পাতবোৰ দি দিছোঁ আৰু ৰিবনডাল এনেকৈ উলিয়াই এনেকৈ দি তাৰ ভিতৰে আকৌ মই বেজিটো তললৈ এনেকৈ সোমোৱাই দিছোঁ এনেকৈ দিলে পাতখিলা বহুত ধুনীয়া লাগে আৰু খুব ধুনীয়া চেপত এনেকৈ ৰৈ যায় পাতখিলা আৰু এয়া মই ঘনকৈ এনেকৈ পাত দি দিছোঁ আৰু মানে ইফালেও আছে মই অকণমানহে আপোনালোকক কৰি দেখুৱাইছোঁ বাকী মই অকণমান হেভিকৈ কৰিছোঁ বাৰু সেয়ে অকণমান দেখুৱাই আছোঁ সম্পূৰ্ণ দেখুৱালে ভিডিঅ'টো একদম বহুত দীঘলীয়া হৈ যাব সেয়ে এখনকৈ চাই আপোনালোকে আইডিয়াটো কৰি লওক আৰু মই কেনেকৈ কৰিছোঁ গতিকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু এইফালে এতিয়া মোৰ ফুলপাহ কমপ্লিট হৈ গ'ল আপোনালোকক অকণমানহে দেখুৱালোঁ আৰু এই ফুলপাহ দেখিলে আপোনালোকে কেনেকুৱা হৈছে আৰু এনেকৈ হেভিকৈ দিছোঁ মাজভাগত পৰাকৈ যাতে মেলি ল'লে এই ফুলপাহ সম্পূৰ্ণকৈ ওলাই যায় আৰু এনেকৈ মই কৰিছোঁ আৰু যদি মই মেলি নলওঁ তেতিয়া জাপ দি ল'লেও মানে এইটো জাপৰ আগত এনেকৈ ওলাই থাকিব মই মাজভাগত এনেকৈ এটা ফুল কৰি দিছোঁ জাপি ল'লেও এই ফুলপাহ ওলাই যাব তেতিয়া খুব ধুনীয়া লাগিব মাজভাগত আৰু মই 4 ৰাউণ্ডটোত এনেকুৱা সৰু এনেকুৱা ফুল দি দিছোঁ চাদৰখনৰ 4 ৰাউণ্ডটোত এনেকুৱা ফুল দি দিলোঁ তাৰ পাছত চাদৰখনৰ মই আগভাগত এয়া ৰঙা ৰঙৰ নেট লগাই ল'লোঁ আৰু তাতে মই দহি বাতি দিছোঁ দহি মই ইয়াতে গোটেইকেইটা কালাৰে দিছোঁ গ্ৰীণ কালাৰ ব্লেক কালাৰ ব্লু কালাৰ আৰু য়েল্লো কালাৰ যিহেতু ফুলকেইপাহত তেনেকুৱা ৰং আছে সেয়ে মই দি দিলোঁ আৰু এনেকৈ নেটতো মই এনেকৈ ফুল কৰি ল'লোঁ আৰু এয়া চাৰিও কাষে এনেকৈ সৰুকৈ ফুল দি দিলোঁ আৰু এইখন মেখেলাখন ৰেড কালাৰ হয় আৰু মেখেলাখনৰ মাজভাগতো এনেকৈ এপাহ ডাঙৰকৈ ফুল দি দিলোঁ আৰু কিনাৰে এনেকৈ সৰু দুপাহ দি দিলোঁ আৰু ইটো চাইডেও তেনেকৈ কৰিছোঁ বাৰু আৰু একেবাৰে তলত এয়া মই মকৰা চিলাই কৰি দিলোঁ আৰু এইটো মকৰা চিলাই ইয়াতে মই এতিয়া কালাৰ দিছোঁ গ্ৰীণ কালাৰ য়েল্লো কালাৰ তাৰপিছত পিংক কালাৰ আছে এনেকৈ মকৰা চিলাই এটা কৰি দিলোঁ নহ'লে তলডোখৰ একেবাৰে উকা হৈ থাকে সেয়ে মই এই ফুলটো কৰি দিলোঁ তাৰ লগতে যাতে হেভি দেখিব অকণমান সেয়ে কৰি দিলোঁ আৰু মেখেলাখন এইখনে এতিয়া গোটেই কাপোৰযোৰ মই পিন্ধি দেখুৱাম কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বাৰু দূৰণিৰে
চমকো পৰশৰ মতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তেতিয়াহ'লে আপোনালোকে দেখিলেই কাপোৰযোৰ মই কেনেকৈ কৰিলোঁ আৰু দেৰি নকৰি আপোনালোকৰ নিজৰ মন পচন্দৰ কাপোৰযোৰ ৰিবন এম্ব্ৰইডাৰী কৰি লওক আৰু সকলোৱে মন যায় নিজৰ মনৰ পচন্দৰ কাপোৰযোৰ নিজে কৰি পিন্ধিবলৈ গতিকে ময়ো কৰিলোঁ সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু ভাল পালে লাইক কৰিব আৰু যদি আপোনালোকে আজি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বটনটো হিট কৰি থ'ব যাতে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাই বাই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ